সিদ্ধাৰ্থৰ ঘৰৰ আলমাৰীত জুবিন গৰিমাৰ বিবাহৰ নথিপত্ৰ। জুবিন গাৰ্গৰ মাটিৰ কাগজো সিদ্ধাৰ্থৰ ঘৰত। শেখৰৰ ঘৰৰ পৰা জব্দ জুবিনৰ বাহনৰ চাবি আৰচি। জুবিনৰ ৰেঞ্জ ৰোভাৰৰ চাবি ওলাল সিদ্ধাৰ্থৰ ঘৰত। জুবিন গাৰ্গৰ অকাল মৃত্যু সন্দৰ্ভত SITয়ে কৰা তদন্তত পোহৰলৈ আহিছে জুবিন গাৰ্গ অৱহেলিত, প্ৰবঞ্চিত। ঘৰৰ নিগনিয়ে কাপোৰ কুটি কুটি শেষ কৰাৰ দৰেই গাৰ ছালৰ দৰে লাগি থকা সকলেই জুবিন গাৰ্গ নামৰ সত্তাটোক লুটি পুতি শেষ কৰি পেলাইছিল। ৰহস্যজনক হত্যাকাণ্ডটোৰ তদন্তকালত SITয়ে তদন্তৰ আওতলৈ আনিছিল জুবিন গাৰ্গৰ ঘনিষ্ঠ 7জন ব্যক্তিক। পৰৱৰ্তী সময়ত তেওঁলোকৰ বাসগৃহত অভিযানো চলাইছিল SITৰ দলে। SITৰ অভিযানত ওলোৱা কিছু তথ্যই আপোনাৰ মন মগজুত বহু প্ৰশ্নৰ অৱতাৰণা কৰিব। ভাবিবলৈ বাধ্য হ'ব প্ৰাণৰ শিল্পীগৰাকীৰ হাঁহিমুখীয়া মুখখনৰ পাছফালে কিমান বিষাদ লুকাই আছিল। আমাৰ হাতত পৰা তথ্যমতে 10% কমিশ্যন এজেণ্ট সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত অভিযান চলোৱা সময়ত সিদ্ধাৰ্থ শৰ্মাৰ আলমিৰাত ওলাল জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ বিবাহৰ প্ৰমাণপত্ৰ। তেওঁলোকৰ বিয়াৰ প্ৰমাণপত্ৰখন সিদ্ধাৰ্থৰ ঘৰৰ পৰা ওলোৱাৰ কাৰণ কি হ'ব পাৰে? CIDৰ অভিযানকাৰী দলটো আৰু হতবাক যেতিয়া সিদ্ধাৰ্থৰ ঘৰৰ আলমিৰাত ওলাল জুবিন গৰিমাৰ যৌথভাৱে থকা এটুকুৰা ভূমিৰ নথি। গৰিমাৰ নামত থকা 4 টুকুৰা ভূমিৰ তথ্যও লাভ CIDৰ। ইফালে জুবিন গাৰ্গৰ লেণ্ড ৰোভাৰ গাড়ীখনৰ চাবিটো জব্দ সিদ্ধাৰ্থৰ শোৱনি কোঠাৰ পৰা। অকল ইমানেই নহয়, জুবিন গাৰ্গৰ চালকৰ অনুজ্ঞাপত্ৰখনো ওলাইছে সিদ্ধাৰ্থৰ বিচনাৰ ড্ৰয়াৰত। তদুপৰি গৰিমা শইকীয়াৰ নামত থকা এটুকুৰা ভূমিৰ খাজনা ৰিচিপ্ট পোৱা গৈছে সিদ্ধাৰ্থৰ ঘৰত। কিয় ইমান মূল্যৱান সম্পত্তিবোৰ গৰিমা শইকীয়াই নিজে নিজৰ ঘৰত ৰখা নাছিল, সেয়া বহু ডাঙৰ প্ৰশ্ন। ইফালে এইটো শেখৰৰ ঘৰত পোৱা গৈছে জুবিন গাৰ্গৰ বাজাৰিঅ'খনৰ পঞ্জীয়ন পত্ৰ, যিখন বাহনৰ পঞ্জীয়ন নম্বৰ AS01D20806। পঞ্জীয়ন হৈ আছে গৰিমা জুবিন গাৰ্গৰ নামত। সেইখন জব্দ কৰিছে SITয়ে। এনেধৰণেৰে জুবিন গাৰ্গৰ মূল্যৱান সম্পত্তিসমূহ কিয় বিভিন্নজন লোকৰ হাতত উদ্ধাৰ হৈছে তাকে লৈ বিবোধিত SIT। গৰিমা শইকীয়া গাৰ্গে তেনে মূল্যৱান সামগ্ৰীসমূহ কিয় লগত ৰখাৰ প্ৰয়োজন বোধ কৰা নাছিল, সেয়াও ৰহস্যজনক। এপদ সামগ্ৰী কিবা কাৰণত কাৰোবাৰ ঘৰত থাকিব পাৰে, কিন্তু ইমানবোৰ গুৰুত্বপূৰ্ণ সামগ্ৰী কেনেকৈ য'ত ত'ত ওলাব পাৰে তাক লৈ এতিয়া বিপাঙত SIT। পিছে সকলো তথ্যই স্থান পাইছে অভিযোগনামাত। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।